Hello friends. আজি এনেকে নহয় ৰব এটা ঠিক আছে নমস্কাৰ বন্ধুসকল ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল Nilutpol vlogs আজি এটা পুনৰ ভিডিও হৈতে আপোনাক সকলোকে স্বাগতম জনাইছো আৰু আজি মই গৈ আছো আমাৰ অতিকৈ আপোন স্কুলখন জ্যোতিষমানবৰ জাতীয় বিদ্যালয় হৈ দিহাৰাম গাবলৈ কাকতি গাঁৱলৈ আৰু প্ৰথম চেষ্টাহে কৰিছো আৰু বহুতখিনি জানিবলগীয়া আছে শিকিবলগীয়া আছে ইয়াত বহুতখিনি ভুল হ'ব পাৰে আৰু যদি ভুল হয় আপোনালোকে ক্ষমা কৰি দিব আৰু এটা বলক আমি যাওঁ কাকতি গাঁৱলৈ দেৰগাঁও আঞ্চলিক নাম কীৰ্তন সমিতিৰ তৰফৰ পৰা এবাৰ কাকতি গাঁৱত নাম সমাৰোহ পাতিছে ইয়াতে আমি এতিয়া দিহানাম পৰিৱেশন কৰিম তো আপোনালোকে চাই থাককচোন আমি এটা পাই গ'লো আৰু আজি আমাৰ লগত আছে হেমন্ত দাদা আছে তাৰপাছত এয়া বত্তা তাৰপিছত এয়া আমাৰ বাঁহী বাদক ইয়াত সব বিগিনাৰ হয় দেই আৰু মানে জাষ্ট শিকিছো অলপ বহুতো ভুল হ'ব পাৰে আপোনালোকে অলপ চাই দিব আৰু মানে ক্ষমা কৰি দিব যদি ভুল হয় এয়া অম্লান আছে তাৰপিছত অবিনাশ আহক এতিয়া আমি নামঘৰ ভাগৰ ভিতৰৰ পৰিৱেশ চাওঁ আমার গাঁৱৰ মণিকূটত সিংহাসন ভগৱানৰ আমাৰ গাঁৱৰ বৰ নামঘৰ মণিকূটত মই গাঁৱৰ এজনে কৈছিলে কবি আৰু আজি এতিয়া বুলা
আজিলে ইমানে আৰু আমাৰ বজোৱা মেলা বহুতখিনি অপৰাধ হ'ব আৰু আমি মানে জাষ্ট ট্ৰাই কৰিছোহে শিকিছোহে আৰু বহুতখিনি বাকী আছে ইয়াৰ মোৰ লগত জ্যোতিষমান আছে এই হেমন্ত সকলোখিনি প্ৰথমতে চিনাকি কৰিছিলোৱে আৰু যদি কিবা ভুল হৈছিলে ক্ষমা কৰি দিব আপোনালোকৰ নিজৰ মাজৰ এজন বুলি তো আজিলৈ বাই জয় অসম।